সুপ্ৰভাত সকলোকে। আজি হ'ল দেওবাৰ আৰু আজি এই ব্লগটো মই ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। গুৱাহাটীলৈ কালিয়ে আহিছিলোঁ আৰু আজি ৰাতিপুৱাই ওলাইছোঁ গণেশ মন্দিৰলৈ। গণেশগুৰিত আছে গণেশ মন্দিৰটো। আৰু আপোনালোকে যদি মোৰ আগৰ ব্লগটো চোৱা নাই তেনেহ'লে চাই ল'ব, মই লিংক ডেছক্ৰিপশ্যনত দি দিম। আহক আজি আমি এই ব্লগটো আৰম্ভ কৰোঁ। এইফালে এয়া গণেশ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছোঁ আৰু এতিয়া আমি ইয়াৰ পৰা মানে ওপৰৰ ভাগলৈ গৈ আছোঁ। খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। এইফালে এয়া চাব পাৰে আপোনালোকে, খুবেই শান্ত পৰিৱেশ। আৰু এতিয়া ইয়াতে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি লওঁ। আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ইয়াতে এখন দুখনমান ফটো উঠিছিলোঁ। ভাবিলোঁ যে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি। ইয়াতে মই এড কৰি দিছোঁ, আপোনালোকে চাওক। এইফালে এয়া মাহঁতে কুৰ্তাৰ এখন ষ্টল দেখি পেলাই এয়া কিনিবলৈ লৈছে। একচুৱেলি কিনা নাই, মানে চাইছে আৰু কেনেকুৱা হয়, যদি ভাল লাগে কিনিব আৰু যদি বেয়া লাগে তেনে নিকিনিব। আজি সন্ধিয়াৰ 5:30 বজাত আমাৰ ট্ৰেইন আছে আৰু কি হয় চাই লওঁ। এইফালে মাহঁতে একচুৱেলি মায়ে আৰু ফেচিয়েল কৰিব, তাৰ কাৰণে ইয়াত সোমাইছে। এতিয়া আকৌ মাহীহঁতৰ ঘৰলৈ উভতিছোঁ। ভালকৈ হাত মুখ ধুই লওঁ, ভাত পানী খাই লওঁ আৰু আজি 2টাৰ পৰা ৱৰ্ল্ড কাপ ফাইনেল আছে। সোনকালে ফ্ৰেছ হৈ চাব লাগিব। আকৌ 5:30 আমাৰ ট্ৰেইনো আছে, সোনকালে ৰেডি হ'বও লাগিব। আপোনালোকে ইন্দোৰলৈকে চাই থাকক। এতিয়া আমি ইয়াত ট্ৰেইন ষ্টেচন পালোহি আৰু এয়া মোৰ হাতত বিৰিয়ানী। মানে আজি আমাৰ ট্ৰেইনখন 1 ঘণ্টা লেট, ইমানেই বতাহ মানে মাৰিছে। আকৌ ফেনৰ ওপৰৰ চুইচটো মানে বেয়া হৈ আছে। এতিয়া মই ট্ৰাই কৰিছিলোঁ ঠিক কৰিবলৈ, বাট নোৱাৰি। সেইকাৰণে মই কাপ ডিঙে চিঙে মাৰি লৈছোঁ। আৰু ভণ্টিয়ে এফালে কি যে কৰি আছে নহয়।